हेलो फ्रेंड्स गुड मर्निंग आशा करूँ আপোনালোক সকলো ভালে আছে আজি আমি ডিসকাস কৰিব ওলাইছো ধৰক হোৱাটছআপৰ এটা জবৰদস্ত টিক্সৰ ওপৰত যদি আপুনি হোৱাটছআপ বেছি ইউজ কৰে বা আপুনি যদি হোৱাটছআপত যদি টেক্সট মেছেজ বেছি কৰে তেতিয়াহলে এই ভিডিওটো আপোনাৰ কাৰণে আপোনালোকে যেনেকৈ হোৱাটছআপত মেছেজ দিয়ে কোনোবা কলিগ বা ফ্ৰেণ্ডক তেতিয়া আপুনি ধৰক যেটো নৰ্মেল টেক্সট দিয়ে সেই টেক্সটৰ আপুনি যদি ডিজাইন কিছুমান যদি চেঞ্জ কৰিবলৈ বিচাৰে তো তেতিয়া এই ভিডিওটোৰ ওপৰতে আমি আলোচনা কৰিব ওলাইছো ভিডিওটো বেছি দীঘল নহয় আপোনালোকে বিনা কাট কৰি পেলাই ভিডিওটো চাব আৰু আপোনালোকৰ যিবিলাক কনফিউজন আছিল তো সেই গুটেইবিলাক কনফিউজন এই ভিডিওটো চোৱাৰ পিছতে ক্লিয়াৰ হৈ যাব হেল্ল ফ্ৰেণ্ডছ মোৰ নাম দীপাংকৰ আৰু আপোনালোকে চাই আছে দীপাংকৰ দাস ইউটিউব চেনেল আহক আমি ভিডিওটো আৰম্ভ কৰো আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক আৰু এটা কথা কওঁ যদি আপোনালোকে যদি হোৱাটছআপটো আপডেট কৰা নাই আপোনালোকে আপডেট কৰি লওক কাৰণ আপডেট নকৰিলে গুটেইবিলাক ফিচাৰ্ছ পাবলৈ অসুবিধা হয় আহক আমি মোবাইল স্ক্ৰিনত যাওঁ মোবাইল স্ক্ৰিনত যাই পেলাই আমি ধৰক গুটেইখিনি বস্তু পাৰ্ট কৰি চাই লওঁ তো নাম্বাৰ 1 স্ক্ৰিনটো হৈ গ'ল মোৰ আৰু ধৰক নাম্বাৰ 2 স্ক্ৰিনটো হৈ গ'ল মোৰ এজন ফ্ৰেণ্ডৰ বা আপুনি ধৰক যাক আপুনি মেছেজটো কৰিব এতিয়া আহক মই 1 নম্বৰ স্ক্ৰিনত দেখুৱাইছো 1 নম্বৰ স্ক্ৰিনটো হৈ গ'ল মোৰ আৰু 2 নম্বৰ স্ক্ৰিনটো হ'ল মোৰ ফ্ৰেণ্ডৰ যাক মই অলৰেডি মেছেজ দিম এতিয়া চাওক প্ৰথমতে ধৰক মই এটা নৰ্মেল আপোনাৰ হাই বুলি মই মেছেজ এটা লিখিছো এই হাই বুলি মেছেজটো দিয়াৰ লগে লগে ফ্ৰেণ্ডৰ মোবাইলতো আপুনি চাওক তাতে আপোনাৰ নৰ্মেল হাই বুলিয়ে শো হৈছে বাট এই হাইটোক যদি আমি অকমান বোল্ড কৰি পেলাই যদি দিবলৈ বিচাৰো তো তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে আপুনি ষ্টাৰ মাৰ্ক দিব ষ্টাৰ মাৰ্ক দিয়াৰ পিছতে আপুনি ধৰক যি টেক্সট লিখে আপুনি লিখিব পাৰে সাপোজ মই ইয়াতে গুড বুলি দিলো এগেইন আপুনি ধৰক ইয়াতে ষ্টাৰ দিলে ডিপলাই যদি আপুনি গো কৰি দিয়ে আপোনাৰ কিন্তু 1 নম্বৰ স্ক্ৰিনত কিন্তু হি নৰ্মেল দেখাব বোল্ড নে দেখুৱাই যাক আপুনি মেছেজটো পঠাইছে তেওঁ কিন্তু হেতু বোল্ডত ৰিসিভ কৰিব চাওক 2 নম্বৰ স্ক্ৰিনত চালে আপোনালোকে গম পাব হেতু আপোনাৰ বোল্ড হৈ গৈছে নেক্সট ধৰক আপোনাক ইটালিক্স লাগে তো ইটালিক্স লাগিলে আমি প্ৰথমতে আন্ডাৰস্কোৰ দিব লাগিব আন্ডাৰস্কোৰ দিলু কি মেছেজ আপুনি লিখিব তাতে আপুনি লিখিব পাৰে সাপোজ মই ইয়াতে গুড মৰ্নিং বুলি দিলু তো এগেইন ধৰক মই ইয়াতে আন্ডাৰস্কোৰ দিলু ডিপলাই ধৰক মই গো মাৰিলু চাওক আপোনাৰ মোবাইলত 1 নম্বৰ মোবাইলত শো কৰা নাই কিন্তু 2 নম্বৰ মোবাইলটোত চাওক আপোনাৰ অলৰেডি গুড মৰ্নিংটো আপোনাৰ ইটালিক্সত আহি গৈছে তেনেকুৱা কৰি ধৰক আপুনি কিবা এটা মেটাৰ লিখিছে তাতে ধৰক আপোনাক লাইন এডাল মাজেৰে আহিব লাগে লাইন দিব লাগিলে প্ৰথমতে আপুনি সিম্বলত যাই পেলাই আপুনি টিল দি ল'ব লাগিব টিল দি লৈ পেলাই ধৰক আপুনি ইয়াতে মোবাইল বুলি টাইপ কৰিলে এগেইন আপুনি যাই পেলাই ইয়াতে টিল দি দিয়ক সেই মোবাইলৰ মাজেৰে চাওক আপোনাৰ আছ এডাল আহি গৈছে যেটো আপুনি অলৰেডি ফ্ৰেণ্ডৰ মোবাইলত দেখা পাইছে নেক্সট ধৰক এনেকুৱা কৈ ধৰক আপোনাৰ বোল্ড আৰু ইটালিক্স ধৰক দুইটা এটা মেটাৰতে আপোনাক লাগে বা এটা লাইন আপুনি লিখিছে তাতে বোল্ড আৰু ইটালিক্স দুইটা আপুনি ইউজ কৰিব বিচাৰিছে তো প্ৰথমতে আপুনি কি কৰিব লাগিব প্ৰথমতে আপুনি ষ্টাৰ দিলে আৰু ইটালিক্সৰ কাৰণে আমাৰ নৰমালি আন্ডাৰস্কোৰ আছিল আমি আন্ডাৰস্কোৰ দিলু আন্ডাৰস্কোৰ দিয়াৰ পিছত আপুনি কি মেছেজ দেখিব ধৰক আপুনি মেছেজটো লিখক মই ধৰক ইয়াতে মোৰ নামটো লিখি দিলু এগেইন ধৰক আপুনি ইয়াতে আন্ডাৰস্কোৰ দিলে আৰু ষ্টাৰ মাৰ্ক দি পেলাই পঠাই দিয়ক তেতিয়া কি হ'ব সেই মেটাৰটো বোল্ডো হৈ গ'ল আৰু আপোনাৰ ইটালিক্সও হৈ গ'ল যদি আপুনি ধৰক তিনিটা বস্তুৱে যদি ইউজ কৰিব বিচাৰে ধৰক বোল্ড ইটালিক্স আৰু মাজেৰে আপোনাৰ আছ যদি আনিব বিচাৰে তো সেম প্ৰসিডিউৰ ধৰক প্ৰথমতে আপুনি ষ্টাৰ মাৰ্ক ললে আন্ডাৰস্কোৰ ললে আৰু টিল দি দিলে দিপলে ধৰক আপুনি যেটো লিখে ধৰক আপুনি লিখিব পাৰে ধৰক মই ইয়াতে স্যামসাং বুলি লিখিলু মই ইয়াতে স্যামসাং আপোনাৰ লিখিলু লিখি পেলাই এগেইন ধৰক মই তেনেকৈ প্ৰথমতে মই টিল দি দিলু আন্ডাৰস্কোৰ দিলু আৰু ষ্টাৰ দিলু দি পেলাই ধৰক মই পঠাই দিলু চাওক ইয়াতে আপোনাৰ যেটো স্যামসাং লিখা গৈছে স্যামসাংটো বোল্ড হৈ গ'ল ইটালিক্স হৈ গ'ল আৰু মাজেৰে লাইন আহি গ'ল এটা কথাটো এনেকুৱা হৈ গ'ল ধৰক আপোনাক বোল্ড আৰু আপোনাক কি লাগিব লাইন লাগিব কিন্তু আপোনাক ইটালিক্স নালাগে তো তেতিয়া আপুনি কি কৰিব সেম প্ৰসিডিউৰ প্ৰথমতে ধৰক আপুনি টিল দি ললে তো টিল দি লোৱাৰ লগে লগে আমাৰ লাইন আহি গ'ল যদি আপোনাক বোল্ড লাগে তো আপুনি ষ্টাৰ ললে নেক্সট ধৰক আপুনি এটা টাইপিং কৰক ধৰক আপুনি কি ল'ব বিচাৰিছে সাপোজ মই ইয়াতে কম্পিউটাৰ বুলি দিলু কম্পিউটাৰ দিলু এগেইন ধৰক আপুনি ইয়াতে ষ্টাৰ মাৰ্ক দিয়ক আৰু আপুনি ইয়াতে টিল দি দিয়ক দিপলা আপুনি দিয়ক এটা চাওক আপোনাৰ বোল্ড আহি গ'ল আৰু মাজেৰে আপোনাৰ লাইন আহি গ'ল এনেকৈ ধৰক নিউ ধৰক ফিচাৰ্ছ বা কিছুমান নিউ ট্ৰিক্স এড কৰি পেলাই আপুনি ফ্ৰেণ্ডক ধৰক মেছেজ দিব পাৰে এটো খুবেই ভাল ট্ৰিক্স হয় আপোনালোকে যদি হোৱাটছআপ বেছি ইউজ কৰে এনেকুৱা ট্ৰিক্স আপুনি ইউজ কৰি চাব খুবেই ভাল পাব তো আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে সাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকে শেয়াৰ কৰিব আৰু যদি আপোনালোকৰ যদি কিবা কোৱেশ্চনছ থাকে আপোনালোকে মোক কমেন্ট বক্সত ডেফিনেটলি জনাব মই তাৰ আপোনাৰ এনসাৰ দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ